নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো আপোনালোক যদিহে এই চেনেলটোত নতুন তেন্তে মোৰ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিব লগতে তলত থকা বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব আৰু অল কৰি দিব যাতে আহি থকা প্ৰত্যেকটো ভিডিঅ নটিফিকেশন আপোনালোকৰ সন্মুখত পোনপ্ৰথমতে পায় গতিকে আহক আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ আপোনালোকে জানেই হৈ যোৱা অসম কন্যা প্ৰতিযোগিতাত মই 14 জনী বিজয়ীৰ মাজত তৃতীয় স্থান পাবলৈ সক্ষম হৈছিলোঁ আপোনালোকৰ মাজৰে বহুতে মোক ফেসবুকৰ দ্বাৰা লাইক কমেন্ট আৰু শেয়াৰ কৰি পেলাই আগবাঢ়ি যাবলৈ মোক যথেষ্টখিনি সহায় কৰিছিল সকলোকে মই এই ক্ষণত ধন্যবাদ জনাইছো লগতে দুগদুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়া দেৱলৈ মই ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে ইমান ধুনীয়া এখন প্লেটফৰ্ম দিয়াৰ কাৰণে আজি আমি সকলোৱে এনেদৰে আগবাঢ়ি যাব পাৰিছো তেজপুৰলৈ গৈ মই পুৰস্কাৰ আনিলোগে আৰু তাকে আজি আপোনালোকৰ আগত দেখুৱাম বুলি ভাবিছো এখন চাওক অসম কন্যা 2022-23 বৰ্ষ এখন দিছে তাৰ পৰা মোক ধুনীয়া এখন গামুচা ইয়াত ধুনীয়াকৈ লিখি দিছে অসম কন্যা 2022-23 লগত দিছে এটা জাপি এটো আৰু এইটো ট্ৰফি দিছে আপোনালোকৰ কাৰণে এইখিনি পাবলৈ সক্ষম হৈছো সেই কাৰণে আপোনালোকক দেখুৱাইছো আজি লগত দিছে এটা গছ পুলি সকলোৱে বৃক্ষৰোপণ কৰিব গছ থাকিলেহে মানুহ থাকিব চাই থাকক আৰু মই দেখুৱাই আছো লগত দিছে এখন গ্ৰন্থ ডেল কৰ্ণেগীৰ আনন্দমুখৰ জীৱন আৰু কৰ্মৰ সন্ধানত কোনোবাই পঢ়িব বিচাৰিলে মোৰ পৰা নিব পাৰিব এইখন দিছে চেলেং কাপোৰেৰে সন্মান কৰিছে ধুনীয়াকৈ লগত দিছে এটা ধুনীয়া অসমীয়া গহনাৰ সেট যেটো মই আপোনালোকক এতিয়া দেখুৱাই আছো এটো চাওক ধুনীয়া এটা জাপি গহনা সেট ইয়াৰ লগত এজোৰ কাণফুলি আছে মই দেখুৱাই দিছো আপোনালোকক এতিয়া পিন্ধি নেদেখুৱা আৰু এজোৰ হৈছে কাণফুলি আৰু দিছে এটা এক্সট্ৰাকৈ আঙঠি এটো আঙঠি ধুনীয়া অসমীয়া গহনা সেট এটা দিছে এটো আঙঠি কেনেকুৱা লাগিছে আপোনালোকে জনাব আপোনালোকে মোক যেহেতু সহায় কৰিছে আপোনালোকৰ মাজৰেও কোনবাই যদি এদিন পিন্ধিব বিচাৰে মই ধুনীয়াকৈ আপোনালোকক কোনো আপত্তি নকৰাকৈ দিম আৰু মেইন বস্তুটো হৈছে চাই থাকক দেখুৱাই আছো এইখন ইমান ধুনীয়াকৈ বন্ধাই দিছে খুব ভাল লাগিছে দেখি চাওকচোন ইয়াত লিখা আছে দুগদুগীৰ উদ্যোগত অসম কন্যা 2022-23 উৎপল বনিয়াৰ প্ৰচেষ্টাত শ্ৰীমতী গীতাশ্ৰী গুডুৱে অভিনন্দন গ্ৰহণ কৰিবা 2022-23 বৰ্ষৰ অনুষ্ঠিত হোৱা অসম কন্যাৰ প্ৰতিযোগিতাত তৃতীয় খিতাপ দখল কৰাৰ বাবে দুগদুগীৰ তৰফৰ পৰা এই অভিনন্দন পত্ৰ প্ৰদান কৰা হ'ল প্ৰতিযোগীৰ উজ্জ্বল ভৱিষ্যত আন্তৰিকতাৰে কামনা কৰিলো ইয়াত তলত আছে বিচাৰকৰ সহি দুগদুগীৰ স্বত্বাধিকাৰী সহি বিচাৰকৰ সহি এখনে হৈছে সকলোতকৈ ইম্পৰ্টেন্ট বস্তু আৰু দিছে দুগদুগীৰ তৰফৰ পৰা এখন ডিসকাউন্ট কাৰ্ড যিখন ব্যৱহাৰ কৰি মই কম মূল্যত তেওঁলোকৰ পৰা 3 বছৰৰ ভিতৰত বস্তু কিনিব পাৰিম কাৰণ সেইখন হৈছে 3 বছৰীয়া ডিসকাউন্ট কাৰ্ড আৰু তাত মই কিবা এটা পাৰ্সেন্ট কমত বস্তু ক্ৰয় কৰিব পাৰিম আপোনালোকৰ আগত এখিনি শেয়াৰ কৰিলো আজি যেহেতু আপোনালোকৰ কাৰণে মই আগবাঢ়ি যাবলৈ পাৰিলো আপোনালোকৰ কাৰণে মই এইখন প্লেটফৰ্মত গৈ কিবা এটা স্থান পাবলৈ সক্ষম হলো গতিকে পুনৰবাৰ এই ক্ষণত আপোনালোকক বহুত বেছি ধন্যবাদ
আপোনালোকে ইমান সহায় কৰাৰ বাবে লগতে উৎপল বনিয়া আৰু তেখেতৰ কৰ্মকৰ্তা সকলোলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ দুগদুগী দীৰ্ঘায়ু হওক এয়া হৈছে মই পুৰস্কাৰ গ্ৰহণ কৰাৰ সময়ত তোলা কেইকপিমান ফটো আপোনালোকক দেখুৱালোঁ চাওকচোন আমাৰ মৰমৰ গৰিমা গাৰ্গ বা আৰু গীতালি দেৱী বাৰ পৰা পুৰস্কাৰ কেইটা ল'লোঁ খুব ভাল লাগিলে লগতে উৎপল বনিয়া দালৈ বহুত বেছি ধন্যবাদ থাকিল তেওঁৰ কাৰণে যিহেতু এনেকুৱা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সুবিধা পালোঁ তেওঁক এইখনত বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ